हेलो गाइस আজি নতুন এটা ভিডিঅ'লৈ একদম মেকআপৰ পৰা ষ্টাৰ্ট কৰি আপোনালোকৰ ওচৰলৈ আহিলোঁ। আজি ভিডিঅ'টো বিয়াৰ হয়, বিয়া যিহেতু বাহঁতৰ হাজবেণ্ডৰ ঘৰত। চ' মই তো পিছত চৰ দিম যে মই যে ওলা ওলা বুলি ক'ম 10 মিনিটত ওলোৱা হ'ব লাগিব নহ'লে দিম নহয় নহ'লে কি দিব মাৰিব মাৰিম তাৰপিছতে আমাৰ অকণমান যোৱা দেৰি হৈছিলে। তাৰপিছত বাৰ শাহু মাকে কি যে কথা ক'লে আৰু সেই কথাবোৰ শুনি শুনি হাঁহি হাঁহি আমি পাই গ'লোহি পূৰা কইনাৰ ঘৰ। তাৰপিছত ইয়াত দৰাক প্ৰশ্ন সুধিছে কিবা কিবি, তাৰপিছত ইয়াত নিয়ম নীতি কৰিছে। আপোনালোকৰ ফালেও এনেকুৱা নিয়ম নীতি হয়নে? যদি এনেকুৱাই ছেম হয় মোক কমেণ্ট কৰিব। তাৰপিছত আকৌ এইডোখৰত অলপমান ধেমালি ধুমুলা কৰা হ'ল। দৰা কইনাৰ ঘৰৰ ওচৰত দৰা আদৰিছে। তাৰপিছতে আমি আহি পাই গ'লোহি কইনাৰ ঘৰত, এয়া বহিছোঁ। তেনেকুৱাতে আমাক দিলে অলপমান পানী খাবলৈ। তাৰপিছত এয়া বাহঁতে অলপমান কিবা কিবি কৰি আছে, ময়ো মোবাইলটো হাততে লৈ কেমেৰা কৰি আছোঁ আৰু ভিডিঅ' কৰি আছোঁ আপোনালোকলৈ বুলি। তাৰপিছত আমাৰ ইয়াত খোৱা বোৱা হৈ গ'ল। তাৰপিছত আমি এতিয়া যাবলৈ ওলালোঁ। বাক এফালে মাতিলে যাওঁ বুলি ক'লে আমি যাবলৈ ওলালোঁ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল লাগে মোৰ ভিডিঅ'বোৰ চাই মোক ফ'ল' কৰি দিব। আজিলৈ বাই বাই, আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে।